Hi friends, স্বাগতম জনাইছো আপোনালোক এটাকে আমাৰ চেনেল অসমীয়া বোৱাৰী চেফ্ৰিনলৈ ফ্ৰেণ্ডছ। আজি আমি আপোনালোকৰ বাবে এটি DIY লৈ আহিছো। আহকচোন এই DIY টো কেনেদৰে বনালো সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰো। ফ্ৰেণ্ডছ, আজি DIY টোৰ বাবে আমাৰ প্ৰয়োজন হ'ব এনে ধৰণৰ নাৰিকলৰ ৰছী এডাল, লগতে লাগিব ফেভিকলৰ আঠা এটা, আৰু প্ৰয়োজন হ'ব আমাৰ দুটা নাৰিকলৰ শ্বেল। প্ৰথমতে নাৰিকলৰ শ্বেলটোৰ বাহিৰৰ যিখিনি অংশ আছে সেইখিনিত আমি ফেভিকলৰ আঠা ভালদৰে লগাই ল'ম। এতিয়া নাৰিকলৰ শ্বেলৰ যিখিনি বাহিৰৰ অংশত আঠা লগাইছিলোঁ তাতে মই নাৰিকলৰ ৰছীডাল এনেধৰণে মেৰিয়াই গৈছোঁ। গোটেই অংশখিনিতে আমি এনেধৰণে ৰছীডাল মেৰিয়াই যাম। লগতে চাইও গৈছোঁ যাতে কোনো ধৰণৰ ফাঁক ৰৈ নাযায়, নহ'লে দেখিবলৈ ভাল নালাগিব। এনেধৰণে আমি আটাইখিনি অংশতে ৰছীডাল মেৰিয়াই ল'ম। আৰু এয়া আমাৰ এটা শ্বেলত এনেদৰে ৰছীখিনি পেষ্ট কৰা হৈ গ'ল। এতিয়া ঠিক একেই প্ৰচেছতে আমি আনটো শ্বেলতো ৰছীডাল মেৰুৱাই দিম। শ্বেল দুটা হৈ উঠাৰ পিছত আমি দুডাল ৰছী এনেদৰে জইন লগাই ইয়াক হেঙিং টাব হিচাপে ব্যৱহাৰ কৰিম বুলি আমি এই শ্বেল দুটাক আমি হেঙিঙৰ বাবে ৰছীকেইটা এনেদৰে বান্ধি লৈছোঁ। আৰু ফাইনেলি এয়া আমাৰ কোকোনাট শ্বেলৰ হেঙিং টাব একেবাৰে কম খৰচতে ৰেডি হৈ গ'ল। ফ্ৰেণ্ডছ, আমাৰ এই DIYটো আপোনালোকে বাৰু কেনেকুৱা পালে সেইটো আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু লগতে আমাৰ এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেন্তে লাইক কমেণ্ট কৰাৰ লগতে শ্বেয়াৰ কৰিব, আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।